for responding to our call. কথা বহুত ক'বলগীয়া আছে অলৰেডি কিছু কথা আমাৰ জগতদাই আপোনালোকৰ আগত দাঙি ধৰিছে মোৰ সাইডৰ পৰা মই কিছুমান ক'বলগীয়া আছে যোৱাকালি নেকি অলৰেডি আমাৰ ৰিপুন বৰা ছাৰে কালি প্ৰেছ মিট দিছে আৰু এই প্ৰেছ মিটত কিছুমান কথা উল্লেখ কৰা আছে ইয়াত যেতিয়া প্ৰেছ মিট হৈছে সেইটো লৈ মই ইয়াত caption likhi disu. For a very long time we have been demanding a CBI inquiry since 2014 into the CM administration of Tuliram Rongham, where every rivers and tributaries have been completely exploited and destroyed. Even Dhonsri 100 years reserve bordering Nagaland is not safe during this BJP CM Tuliram Rongham. Also Meghalaya give and take policy is kept secret between CM HBS and CM Tuliram Rongham. কিছুমান বহুত সিরিয়াস কথা আছে মই ইয়াত কওঁ যে যোৱাকালি ৰিপুন বৰা ছাৰে কিছুমান কথা কৈছে কোল সিন্ডিকেট কথা চেন সিন্ডিকেটৰ কথা আমি বহুত দিনৰ পৰা কৈ আছে মই আৰু সেইটো বিশেষ ক'বলৈ নাযায় কিছুমান পিকচাৰ আপোনালোকক দেখাই দিম আৰু ইয়াতে জিপিএছ লোকেশন আছে আপোনালোকক ভিডিও দি দিম যে প্ৰত্যেকটো যিমান কাৰ্বি আংলঙত ৰিভাৰ্ছ আছে একটা ৰিভাৰ হুৰু মুৰু ষ্ট্ৰীমো এৰা নাই সেইটো বাদ দিয়ক ক'তবা যদি পথাৰত বালি আছে বুলি গম পালে তাতো খুন্দা আৰম্ভ কৰিছে ইয়াত কিমান লিগেলি আছে লিগেলি যদি 50টা আছে ইলিগেলি কমসে কম 200 মান হৈ আছে ইয়াত চাবলগীয়াটো এইটোৱে হয় যে ফৰেষ্ট ইনচাৰ্জ হিচাপে সিএম সজং নিজে হিটো হোৱা পিছত ইমান যে এক্সপ্লইটেশন আমাৰ নেচাৰ ওপৰত যে হৈ আছে হিটো বহুত চিন্তা কৰিবলগীয়া কথা এণ্ড ইট ইজ এ ভেৰি সিৰিয়াস ক্ৰাইম এটা একটা ক্ৰাইম হয় হিটো নদী ওপৰ বালি খুন্দা কথা জঙ্গল নদী যেটো সাইডে সাইডে কিমান ৰাস্তা আছে আপোনালে গলে গম পাব ইয়াত ওচৰেৰ হক অল ওভাৰ কাৰ্বি আংলঙে হক ইট ইজ এবাউট সেম আৰু আপোনালোকে একটা কথা চিন্তা কৰক কাৰ্বি আংলঙত সিএম নিজে ফৰেষ্ট ইনচাৰ্জ হয় কাটটো দিনে দিন পাহাৰ গিতা জঙ্গল গিতা সব উদং হৈ গল নাইকিয়া হৈ গল সব টকলা বনাই দিলে কতো না আমি আগতে চিন্তা কৰিছে বৰপুং তাৰাপুং কথা মানুহে যাব নোৱাৰে বুলি আমি চিন্তা কৰে গছ বাচিব তাত এটা গছ নাই কাৰ্বি আংলং কতো ৰিজাৰ্ভ হাবিত হৈ থকা নাই এতিয়া ইয়াত এইবিলাক কাট চুৰ কিয় কেনেকা হ'ব পাৰি আছে হিতুটো চুৰে চুৰ হয় কিন্তু নেশনেল হাইৱে কিনাৰ কিনাৰ যিটো 4 লাইন গৈছে সেইবিলাক কাট কিটা ক'ত গ'ল সিগুনে হক যিটো আপোনাৰ এলাইনমেন্ট যে মিলাইছে এই গছ গুছনি যে কাটিছে সেইবিলাক গছ আপোনালোকে আজিলৈকে এই কুণ্ডা কিটা দেখিছে নেকি ইয়াত মাষ্টাৰ মাইণ্ড কোন আছে ৰয়েলটি কিমান পাইছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল পাইছে জানো সেইটো কিছুমান কথা আৰু ইয়াত আছে কোল মাইনিং কথা যোৱাকালি কৈছে ডিমা হাছাত যদি ক'তবা ৰেড হোলছ মাইনিং কৰিবৰ কাৰণে যদি কোলৰ কাৰণে দিছে কাৰ্বি আংলঙতো নাই in spite of not having any legal order from the government to extract coal or to mine coal ইয়াৰ পিছতো coal mining কিমান হৈ আছে সেইবিলাক আপোনালোকৰ পিকচাৰ আছে সব অল জিপিএছ লোকেশন আপোনালোকে পাব কিন্তু ইয়াৰ দায়িত্ব হিচাপে কোন আছে মুৰব্বী হিচাপে তুলিৰাম ৰংহা সেইবিলাক বহুত কথা আছে ইয়াৰ পিছত আপোনালোকক কম আমাৰ যেটো হাইৱেৰ কথা যোৱাবাৰো অলৰেডি কিছুমান মানুহ প্ৰটেষ্ট কৰিছিল আমি তাত গৈ পাইছো সেইবিলাক মানুহ আজিলৈকে একো হিচাপ দিয়া নাই এই পিডিচিএল টো হাজাৰ হাজাৰ চাকৰি দিম বুলি কৈছে এতিয়া হিটো কি কৰি কি পৰ্যায়ত আছে এটোতো সকলো ৰাইজে গম পাইছে আমিতো ডে 1 পৰা
আপত্তি কৰিছে হাইৱে কথা 4 লাইনৰ কথাও যে জুনিয়ৰ মানুহকেইটাক যি পাবলৈ আছে এইটো দিব লাগে আমি অনুৰোধ কৰি আছো আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল CM তুলিৰাম ৰঙা আৰু APDCL কথা ডে 1 পৰা যে ইয়াতে দিব নালাগে 18,000 বিঘা 12,000 বিঘা হেতু আমাৰ যেটো খিলঞ্জিয়া মানুহ ট্ৰাইবেল মানুহক এটো এফেক্ট কৰিছে out of 18,000 বিঘা 12,000 বিঘা belong to the aborigines of this origin of this Karbi Anglong বেলেগ জাতি আছে আৰু কিছুমান বস্তু সিক্ৰেট ৰাখি দিছে আমাক কিছু কাৰ্বি আংলং ৰাইজে জানিব খুজিছে আৰু জনাব লাগে নাগালেণ্ড বৰ্ডাৰত 100 years ধনচুৰি ৰিজাৰ্ভ এই ৰিজাৰ্ভটো যে মাজতে জৰ্জ মিলেঘন্তি অমৰ তিছন্তি গৈ যে তাত পাৰ্টি যে খাইছে আমাৰ নাগালেণ্ডৰ আমাৰ নাগা ভাইসকলৰ লগত তাতে অলৰেডি ভিডিঅ' আছে আপোনালোকে সেইটো চাওক যে এক সাইডত কাৰ্বি ভিলেজ হ'ব এক সাইডত নাগা ভিলেজ হ'ব বহুত ভাল কথা আমিতো আপত্তি কৰা না কিন্তু জায়গাটো ক'ত হয় লোকেশনটো ক'ত হয় it is inside the Dhonsuri reserve which is now already 100 years কিন্তু সেন্ট্রাল রিজার্ভ হয় 100 বছৰ হৈছে আজি আপোনালোকে চাব যে তাত একটামান কাৰ্বি ঘৰ আছে নেকি ফৰেষ্টটো যে আমি বচাব লাগে বুলি কৈছে আজি সিহঁতি বিজেপি কিটা ইমান হাজাৰ গছ লগাম বুলি কৈছে আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তুলিৰাম ৰঙাং পইচা লৈছে 60-70,000 crores already আমাৰ এই গছ পুলি লগোৱাৰ কাৰণে পইচা লৈছে এই পইচা কিটা আমি একদিন হিচাপ বিচাৰিম হিটো উলাম বজাৰত যত নানা ধৰণৰ মানুহকেইটাই কৈ আছে যে গছ পুলি লগাবৰ কাৰণে ইমান পইচা লোৱা হৈছে বুলি গছ নো ক'ত লগাব এতিয়া ৰাস্তা কিনাৰে তই বনাইছে পাকা আৰু হে ৰাস্তাই বেয়া হ'ব বুলি তাতো তই ঢালাই বনাই দিছে কিনাৰত যদি আৰু গছ লগাব জায়গা আছে নি দেখো টাউনত গছ লগাবৰ কাৰণে তো একটা ব্যৱস্থা কৰি দিব লাগিছিলে হিটো দিয়া নাই পাকা বনাইছে ঠিকে আছে in every roadside there will be big road plantation tree plantation কিন্তু আমাৰ তাত ইয়াত কি হৈছে তুলাম ৰঙাই গছ লগাব নেদে গছ কাটাতে ব্যস্ত আৰু সেই গছ কিটা যে ৰিভিনিউ ক'ত গৈছে হেতু গম নাপায় এই টকাটো একদিন আমাৰ হিচাপ লাগিব he has already drawn around 60-70,000 crore rupees from many reliable sources that Tuliram Ronghang have to come up আৰু এটো নাগালেণ্ড বৰ্ডাৰে 100 years যেটো ফৰেষ্ট ডিস্ট্ৰয় কৰিছে ইয়াৰ লগত আমাৰ কাৰ্বি আংলং ৰাইজে বহুত জানিব লগিয়া আছে মাজত তুলিৰাম ৰঙাঙে কৈছে কি মেকানিজম কি মেচিন লগাই যে কাৰ্বি আংলঙত যে আগত যেটো আমাৰ হিচাপে 10,434 কিলোমিটাৰ স্কয়াৰ কিলোমিটাৰ এৰিয়া পৰা বলে 1,000 বিঘা বেছি মাটি আছে বুলি কৈছে সার্ভে ওলাইছে কিমান চালাক সেই মানুহটো যে 2 নম্বৰ কৰি কম্প্ৰমাইজ কৰি কিছুমান মানুহক দিবৰ কাৰণে বিসি দেখায় যে আগৰ পৰা আমাৰ যেটো মাটি আছে ইনটেক আছে কিন্তু সেই বিসিটোৱে দিছে বেলেগটো দিয়া নাই নহয় যেটো আমি বিসি হিসাব কৰি তাৰমানে আগত যেটো সাইন্টিষ্ট কিটা সব ব্যৰ্থ হৈছে তুলিৰাম ৰঙাং যেটো মেকানিজম ওলাইছে হিসাবৰ মাটি হিসাব কাৰ্বি আংলং মেজাৰ এনেকা কৰিছে ঠিক হিচাপ লৈ দিছে আমাৰ কাৰ্বি আংলং মাটিটো 1,000 বিঘা বেছি হৈ গ'ল হেতু গিভ এণ্ড টেক হেখিনি নাগালেণ্ড হেখিনি 1,000 বিঘা হেই হিমন্তৰ মেছেজক হেতু দিয়া হৈছে এনেকা আমি গম পাওঁ আমি হেতু চিন্তা কৰিম জনসাধাৰণ হেতুৱে চিন্তা কৰিব হেতুৱে যেটো আৰু ইয়াত কিছুমান আৰু ক'বলগীয়া আছে মেঘালয় গিভ এণ্ড টেক জনসাধাৰণ ৰাইজে জানিব বিচাৰিছে তুলিৰাম ৰঙাং আপুনি কৈ দিয়ক আপুনি আজি যিমান ফাইল লগালেও একদিনটো হেতু খোলা হ'ব আজি আপুনি জনাই দিয়ক যে হোসা কথা ভিতৰত কথা কি আছে whether you have compromised with Nagaland or in give and take you have already given to Meghalaya এই কথাটো আৰু লুকাব নালাগে আমি গম পাইছো আপুনি হেতু দিয়া হৈছে কাৰণ এবাৰ ইলেকশনো কন্ডাক্ট কৰিব দিছে হিকু কোৱা নাই অটোনমাস কাউন্সিল ইলেকশন কন্ডাক্ট কৰিব দিছে জয়ন্ত হিলছ his mom he didn't speak anything on the ground এই কথাটো হি কোৱাই নাই কতটো হি কোৱাই নাই আৰু আমি আজি
উঠনিৰ পৰা আমাৰ জগাদাই কৈ আছে ইয়াত মিনিষ্টাৰ দিয়া নাই সেইটো হিষ্ট্ৰী ব্ৰেক কৰিছে আগৰ পৰা সদায় একটা দুইটা দিয়ে চামচিং আঞ্চলৰ পৰা সেইখিনি আৰু আমাৰ হলিৰাম তেৰাঙক দিছে ৰূপন সিং ৰংহাং দিছে চব আৰু এই তুৰুং গগৈ থকা সময়তো 3টা টাৰ্মছ একটাও মিছ নকৰে কেবিনেট মিনিষ্টাৰ হয় দাদাই কিছুমান কথা গম পাব লাগে দাদা কিয় দিব মিনিষ্টাৰ ইয়াত যদি একটা আমাৰ মিনিষ্টাৰ দিয়ে তুলিৰাম ৰংহাঙে শাসন কেনেকা কৰিব ইন ফেভাৰ অফ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰ কথা মতে চলিব লাগিব তুলিৰাম ৰংহাং সেই মতে কৰিব নোৱাৰে বুলি ভাবি যে ইন অৰ্ডাৰ টু use his absolute power in Karbi Anglong he has not allowed Dr. Himanta Biswa Sarma to give minister